মোৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত ব্লগ কৰি আছোঁ। আজি মোৰ কাৰণে এটা বহুত বিশেষ দিন, আজি মোৰ জন্মদিন। তো সকলোৱে মোক আশীৰ্বাদ কৰিব, মোৰ বেকাৰ পৰা বেমাৰ আজাৰবোৰ দূৰ হয়, সুস্থ হওঁ, হ'লে আশীৰ্বাদ কৰিব। আৰু মই এতিয়া ৰাতিপুৱা উঠি কাম বনবোৰ সকলো কৰিলোঁ, সাৰা মোচা কৰি গা পা ধুই পূজা দি উঠিলোঁ, মোৰ ভিজাই আছে। আৰু এই মানে জাষ্ট মা আৰু পাপা আহি পাইছে। আৰু মোৰ মানুহজনে মোক মানে ৰাতি এটা ছাৰপ্ৰাইজ দিছে। ৰাতি তাৰে অলপমান এনে ভিডিঅ' কৰা আছে, তো মই এইটো ভিডিঅ'তে লগাই দিম। তো তেখেতে অলপমান সজাইছে নিজে, আৰু এটা কেকো আনিছিলে, তো এনেকৈ ছাৰপ্ৰাইজ দিছে মোক। তো আপোনাক এবাৰ আজিৰ দিনটো কি কৰোঁ, কি কোনে কোনে আহে, আপোনালোকক সকলো যিমান পাৰোঁ দেখাম, যিমান পাৰোঁ ভিডিঅ' ল'ব চেষ্টা কৰিম। কামটো বিজি হৈ থাকিম, তাৰে মাজতে অলপমান ভিডিঅ' ল'ম। আৰু তো এতিয়া মই গা পা ধুই আহিছোঁ, এতিয়া মন্দিৰত যাম। সেইটো মানে কাপোৰ চেঞ্জ কৰি লওঁ, পিন্ধি লওঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব। তেখেতে অলপমান এনেদৰে চিম্পলকৈ সজাইছে, বেলুনেৰে লগাইছে, তো এনেদৰে সজাইছে ৱালখনত, ভাল লাগিছে। এইফালে পাপা আহিয়ে কামত লাগি গৈছে, দেখিছে পুৰা চব্জি কাটাত লাগি গৈছে আহিয়ে। পাপা শুভ দিন নে কি? জন্মদিন সেই আৰু ভাল দিন ন। তো পাপা আহিয়ে একদম কামত লাগি গৈছে চব্জি কাটাত। আৰু এইফালে মায়ে আটা মাৰিছে, পুৰি বনোৱা যাব। কিবা এটা মানে ভাবিছোঁ, তো আপোনাক অলপ পিছত জনাই আছোঁ। আৰু এইফালে মই তেখেতে আৰু মই মিলি পায়স বনাই থৈছোঁ, ধুনীয়াকৈ ঢাকি থৈ দিছোঁ। আৰু এতিয়া পুৰি বনাব। এইফালে মা হাই কৈ দিয়া। চাহ বনাই আছে, মানে ৰাতিপুৱা উঠাৰ পৰা একোৱে খোৱা নাই, চাহ তাহ খোৱাই নাই, গা পা ধুই মেলি পূজা দি উঠিছোঁ। আৰু মাহঁতে এইখিনি সময়তে আহি পাইছে, তো এতিয়া অলপমান চাহ খাই লওঁ, তাৰপিছতে আমি যাম আৰু মই মন্দিৰত। আৰু এইফালে মই ধূপ চাকি জ্বলাই উঠিছোঁ। এইটো মোক মায়ে গিফ্ট দিছে, বহুত মৰম লাগিছে চুৱেটাৰটো। এতিয়া এইটোকে পিন্ধি যাম, বহুত ভাল লাগিছে, পূৰা ঊলৰ। আপোনালোকক কেনেকুৱা লাগিছে জনাব। মায়ে দিছে এইটো মোক বাৰ্থডে গিফ্ট। ভৰাই আছোঁ, এনেদৰে ভৰাই আছোঁ। এতিয়া ইয়াতে পায়স দিম অলপমান।
পেকিং কৰিলোঁ এনেদৰে পুৰি পায়স আৰু কেক এনেদৰে দিছোঁ এতিয়া ঢাকনখিনি লগাই দিব লাগিব হৈ গৈছে পুৰা পেকিং কৰি লৈছোঁ এতিয়া যাম আৰু মা আৰু মই মন্দিৰত তাতে ওচৰতে সকলো বহি থাকে যে তেখেতসকলৰ কাৰণে মানে অলপমান লৈছোঁ আৰু মোৰ জন্মদিন বুলি কিবা দিবৰ কাৰণে তো হৈ গৈছে পেকিং মা আৰু মই গৈ আছোঁ ৰিক্সাত বহিছোঁ গৈ আছোঁ আৰু মায়ে দিয়া কাপোৰটো পিন্ধিছোঁ কেনেকুৱা লাগিছে ন মোৰ বহুত ভাল লাগিছে আমি চাইবা মন্দিৰত আহি পাইছোঁ চাকি জ্বলাই লওঁ নিম লাহে লাহে ধূপ চাকি জ্বলাই দিলোঁ বহুত ভাল লাগিলে মনটো মায়ে সেয়া লৈ আছে ইমান ধুনীয়া পৰিৱেশ ইমান চাফা ইমান ডিচিপ্লিনকৈ একদম জাগাই জাগাই বস্তুবিলাক আছে ইয়াতে কি ধুনীয়াকৈ চাকি জ্বলাব পৰা কৰি দিছে আৰু ইয়াতে ধূপ জ্বলাব পৰা কৰি দিছে আৰু আহা এটা আমি আহিলোঁ গৈ আছোঁ মানে ঘৰত মন্দিৰৰ পৰা বহুত ভাল লাগিলে মনটো মানে ভাবি আছিলোঁ মই আজি মোৰ জন্মদিনৰ দিনাখন মই কিবা এটা মানে যোৱা বছৰো কৰিছিলোঁ নিজে বনাই মেলি কেনে দিব গৈছিলোঁ যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিছিলোঁ আজি মই এনেদৰে অলপমান কিবা এটা বনাই আনিছিলোঁ তো মন্দিৰৰ ওচৰত থকা আইতা বাইদেউকেইটা যোনকেইজনী আছিলে গোটেইকেইটাকে দিছোঁ বহুত ভাল লাগিছে আইতাজনে মোক আশীৰ্বাদো কৰিছে বহুত ভাল লাগিলে
বাইদেউ আৰু খুৰী আহিছে খুৰী আৰু বাইদেউক মাতিছোঁ চাহ খাবৰ কাৰণে আৰু বাইদেউৰ বিৰাট মই ইমান টাইমে কথা পাতি আছিল যেনেকৈ ভিডিঅ' কৰিব লৈছোঁ চুপচাপ হৈ গৈছে একদম চাইলেণ্ট ইমান লাজ খুৰীৰো গা বেয়া বেমাৰ হৈ আছে আৱাজে ওলোৱা নাই আমি মন্দিৰৰ পৰা আহি পালোঁ আহি পাই খুৰীহঁতক মাতিছোঁ খুৰীহঁতে চাহ খাই আছে আৰু এইফালে মায়ে আছে কিবা অলপমান মই বহিছোঁ ভাগৰ লাগি গৈছে মোৰ খুৰীহঁতে গ'ল খুৰী বাইদেউহঁতে এতিয়া পাকঘৰত মায়ে বনাই আছে মই পনীৰটো বনাওঁ এইফালে বেঙেনা এয়া বেচনেদি ফ্ৰাই কৰা হ'ব আৰু এয়া দালি হৈ গৈছে এইফালে আৰু ইয়াতে চব্জি হৈ গৈছে মিক্স ভেজ আৰু এইফালে ভাত বহাই দিয়া গৈছে আৰু এতিয়া মই পনীৰখিনি বনাই লওঁ এতিয়া চবে মিলি আমি ভাত খাব বহিছোঁ ভাত খাই আছোঁ চবে একেলগে ভাত পানী খাই ল'লোঁ তাৰপিছতে আমি অলপমান এনে খুৰী মা আৰু মই এনে মানে বহি কথা চথা পাতিলোঁ খুৰীহঁতৰ ঘৰতে খুৰীয়ে চাহ বনালে তো চাহ খালোঁ ইয়াতে তেখেতে আহি পাইছে তো তেখেতক এতিয়া মই চাহ বনাই দিছোঁ একদম ভাগৰ লাগি গৈছে ৰাতিপুৱাৰ পৰা কালি ৰাতি খোৱাত দেৰি হৈছে তো ভাগৰ লাগি গৈছে আৰু একদম তো তেখেতক এতিয়া মই চাহ বনাই দিছোঁ চাহ খাই আছে তেখেতে মই মাটিৰ টেকেলিত দৈ বহাইছিলোঁ 2 দিন আগত চাওক ইমান ধুনীয়া ক্ৰীম টাইপৰ হৈছে মই মাত্ৰ তেখেতক ওলাই দিছোঁ খাবৰ কাৰণে আৰু এইফালে মাৰ কাৰণে ওলাইছোঁ তেখেতে মোবাইল চাই খাই আছে কেনেকুৱা হৈছে হা তো মই প্ৰথমবাৰ মানে নিজে মানে এনেকৈ মাটিৰ এনেকুৱা টেকেলিত বহাইছোঁ দৈ তো চাই হয়নে নহয় কাৰণে অলপমানে বহাইছিলোঁ আধা লিটাৰৰ তো ইমান ধুনীয়া হৈছে চাওক একদম ক্ৰীমৰ দৰে একদম তো খাবৰ কাৰণে এতিয়া ওলাইছোঁ চাওক অলপমান গুড় লৈ কেনে খালে আৰু বেছি ভাল লাগিব কাৰণ টেঙা দৈ হয় দৈ খাই আছোঁ বহুত ধুনীয়া হৈছে দেই মা চাওকচোন কিমান গোটা হৈছে একদম গাঢ়া মা কেনেকৈ হৈছে ধুনীয়া হৈছে গুড়ৰ ৰসগোল্লাৰ লগত দৈ খাই আছে ধুনীয়াকৈ ছাইডৰ পৰা ওলাইছোঁ আৰু এইখিনি আছে এয়া ভাইটি আহি পাইছে আৰু এইটো চাওক মই এটা গিফ্ট পাইছোঁ ইমান মৰম লগা গিফ্ট ইমান ধুনীয়া লাগিছে বহুত ভাল লাগিছে থেংক ইউ আৰু এইযোৰ চুৰিদাৰযোৰ বহুত মৰম লাগিছে বহুত ধুনীয়া হয় আৰু এইযোৰ মোৰ ভাইটিৰ ফ্ৰেণ্ডে দিছে থেংক ইউ টমাছ এইকেইটা মই গিফ্ট পাইছোঁ মাহঁত গ'ল মা আৰু ভাইটি অলপমান তাৰ কাম আছিলে তো আহোঁত দেৰি হ'ল তো আমি তেখেতে অহাৰ পাছত তেখেতক চাহ দিলোঁ অলপমান এনেই ৰেষ্ট কৰিলোঁ ভাগৰ লাগি গৈছিলে তো ভাইটি আহিলে তো একেবাৰে ভাত চাত খাই মেলি মাহঁতেও গ'ল তাৰপিছত আমিও ভাত চাত খালোঁ খাই মেলি এতিয়া যাব ওলাইছোঁ বিচনাত ভৰি চৰিয়াত ধুলোঁ মুখত নাৰিকল তেল লগাই লৈছে কাৰণে অইল হৈ আছে মুখখন তো আজিৰ দিনটো বহুত ধুনীয়াকৈ পাৰ হ'ল মোৰ আজিৰ জন্মদিনটো মানে ধুনীয়াকৈ পাৰ হৈ গৈছে সকলোৱে আহিল ঘৰৰ মানুহখিনিয়ে আছিলে তো একেলগে ভাত খালোঁ দিনত এসাঁজ তো ধুনীয়া ভাল লাগিলে আৰু মন্দিৰতো গৈ আহিলোঁ ধুনীয়াকৈ যি ভাবি থৈছিলোঁ সেইখিনি মই ধুনীয়াকৈ কৰিব পাৰিলোঁ সেইটো কাৰণে বেছি ভাল লাগিছে মোৰ আজিৰ ভিডিঅ'টো এইখিনিতে আছিলে যিমান পাৰোঁ অলপমান ভিডিঅ' লৈছোঁ তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ গুড নাইট